হেল্ল' গাইজ লাইফ উইথ মৰম কলিজাৰ অন্য ভিডিঅ'লৈ আপোনালোককে স্বাগতম জনাইছোঁ। আৰু আজি আমি এটা 10জনীয়া টিম গৈ আছোঁ এক বিশেষ ঠাইলৈ। গতিকে আমি ক'লৈ গৈ আছোঁ, কেনেকৈ গৈ আছোঁ, সেই গোটেইখিনি বস্তু চাবৰ কাৰণে, গোটেই ডিটেইলছখিনি গম পাবৰ কাৰণে আমাৰ ভিডিঅ'টো শেষলৈকে চাওক বলক। আৰু এতিয়া প্ৰায় 8:30 বাজিছে। 8:30 মান বজাত এই গোটেই মানুহখিনি ৰেডি হৈ ইয়াতে চব বহি আছে, কাৰণ যিখন গাড়ী বুক কৰা গৈছে গাড়ীখন এতিয়ালৈকে আহি পোৱা নাই। তো গাড়ীখন অহালৈকে চবে বেগ লৈ মানে গোটেইখিনি ৰেডি হৈ বস্তু বাহানি লৈ সকলোখিনি আহি ইয়াতে বহি আছে। আৰু ফাইনেলি গাড়ীখন আহি পাইছে আৰু আমি গাড়ীখনলৈকে গোটেইখিনি মানুহ একেলগে গৈ আছোঁ। আৰু বলক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আৰু ফাইনেলি আমি ষ্টেচন আহি পালোঁ আৰু গোটেইখিনি মানুহে মানে বস্তুবিলাক ঠিক ঠাক কৰিছে, কাৰণ আমাৰ 2টা ডবাত ছিট পৰিছে। চ' গোটেইখিনি মানুহে বস্তুখিনি ঠিক ঠাক কৰিছে, ক'ত কি ৰখা যাব সেই হিচাপত আমি মানে বহিম। আৰু আমাৰ ষ্টাৰ্ট হৈছিলে জাৰ্ণি 11:45-ৰ পৰা। 11:45-ত ট্ৰেইন ষ্টাৰ্ট হৈছিলে, কিন্তু ৰাতি কোনো ভিডিঅ' ক্লিপ লোৱা নগ'ল। এইটো আমাৰ নেক্সট ডে, ট্ৰেইনৰ আমাৰ নেক্সট ডে আজিৰ দিনটো। গতিকে বলক আমাৰ লগে গৈ থাকক আৰু শেষত চাওক আমি ক'ত গৈ আছোঁ। আৰু ট্ৰেইনত কলিজাৰ এটা ফেভৰেট ফুড আহি গ'ল, মধুৰিআম। গতিকে আমি মধুৰিআম অকণমান টেষ্ট কৰিছোঁ কেনেকুৱা বনাই। তাত দিয়া মছলাৰ মানে যিটো স্মেল আহিছে, স্মেলটো বিৰাট ধুনীয়া। আমাৰ মধুৰিআমটো বনাই মেলি হৈ গৈছে, কলিজাৰ ৰিভিউ দিছে বিৰাট ভাল হৈছে বুলি। আৰু আজি আমাৰ ৰেল যাত্ৰাৰ 3য়টো দিন আৰু 3rd নম্বৰ ডেত আমি আজি আমাৰ ডেষ্টিনেশ্যন আহি পাইছোঁ। আৰু আপোনালোকে দেখিছে আমি ক'লৈ আহিছোঁ। আমি আহিছোঁ উৰিষ্যাৰ ফেমাছ প্লেচ পুৰী। 2 ৰাতিৰ পাছত ডেষ্টিনেশ্যন পোৱাতে গোটেইকেইটাৰ মুখত হাঁহি চাওক, মানে গোটেইখিনিয়ে লাগেজ পাতি ৰেডি কৰি পূৰা একেবাৰে ফূৰ্তি কৰি আছে যে ফাইনেলি মানে পালে, ডেষ্টিনেশ্যন পালে। আৰু আমি ষ্টেচনৰ পৰা নামিলোঁ আৰু নামি এতিয়া আমি গৈ আছোঁ হোটেললৈ। অলৰেডি হোটেল বুক কৰি থোৱা আছে আৰু গাড়ীও বাহিৰত ৰৈ আছে। গাড়ীৰ ব্যৱস্থা মানে অলৰেডি আমি কৰি থৈ দিছোঁ। গতিকে বলক আমি এতিয়া যাওঁ ডাইৰেক্টলি হোটেল। আৰু এয়া পুৰী বিচ। ইয়ালৈ আমি আহিম, প্ৰথমে ফ্ৰেছ হৈ লওঁ হোটেল গৈ আহি আমি সন্ধিয়া আহি আছোঁ পুৰী বিচ। আৰু আমি এতিয়া বৰ্তমান হোটেল আহি পালোঁ। হোটেলত ফ্ৰেছ হৈ কিবা খাই আমি পুৰী বিচলৈ ওলাই যাম। আৰু এই ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ' আহি আছে। এই ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ।